মাইনাহঁত ভালনে তোমালোকৰ? আশা কৰোঁ তোমালোক ঠিকেই আছা, নহয় জানো? ময়ো ঠিকে আছোঁ। তেনেহ'লে মাইনাহঁত, আজি মই আৰু এটা নতুন সাধু লৈ তোমালোকৰ ওচৰলৈ আহিছোঁ। সাধুটোৰ নামটো বাৰু তোমালোকে জানানে? নাজানা নহয় জানো? বাৰু, সাধুটোৰ নাম হৈছে শিয়াল আৰু আঙুৰ। আহা আমি সাধুটো শুনো। এখন হাবিত এটা শিয়াল আছিল। তাৰ পাছত শিয়ালটো এদিন কি হ'ল, তাৰ বেমাৰ হ'ল। বেমাৰ হৈ আৰু সি হাবিতে অকলে অকলে আছিল। তাৰ পাছত শিয়ালটোৰ বহুত ভোক লাগিলে। সি ভাবিলে যে ইমান ভোক লাগিছে, মই কি কৰোঁ এতিয়া, ক'লৈ যাওঁ? তেনেকৈ ভাবি সি কিবা খোৱা বস্তু বিচাৰি ওলাই গ'ল। বিচাৰি বিচাৰি সি এটা সময় গৈ পেলাই আঙুৰ পালে। শিয়ালটোৱে মনতে ভাবিলে, দে ভালেই হ'ল, আঙুৰ খাবলৈ বৰ মনো গৈ আছিল, কিন্তু মই আঙুৰ খাব পৰা নাছিলোঁ। মইতো বেমাৰত শুই আছিলোঁ। কোনোমতে আঙুৰ পাইছোঁ, দে আজি পেট ভৰাই খাওঁ। আঙুৰখিনি বৰ বৰ আছিল। তাৰ পাছত শিয়ালটোৱে জাপ মাৰি আঙুৰখিনি ল'বলৈ চেষ্টা কৰিছে, ছিঙিব চেষ্টা কৰিছে যাতে সি খাব পাৰে। সি জাপ মাৰি বহুত সময় চেষ্টা কৰিলে, কিন্তু নাপাই ভাগৰি গছজোপাৰ তলতে বহিলে অকণমান। বহি পেলাই সি মনতে ভাবিলে যে নহয়, সেইখিনি আঙুৰখিনি মিঠা নহয়, আঙুৰখিনি টেঙা, মই সেইকাৰণেহে খাব পৰা নাই। এইটো ভাবি সি উভতি গুচি গ'ল। এতিয়া উভতি গৈ সি আকৌ হাবিত গৈ শুই গ'লগৈ। মানে মাইনাহঁত, সাধুটোৰ পৰা কি বুজিলা? যে আমি চেষ্টা নকৰাকৈ একো কামতে সফলতা লাভ কৰিব নোৱাৰোঁ। আজি যদি শিয়ালটোৱে অলপ আৰু চেষ্টা কৰিলে হয়, তেতিয়া কিজানি সি আঙুৰখিনি খাব পাৰিলে হয়, নহয় জানো? গতিকে আমি যদি কিবা এটা কাম কৰিব নোৱাৰোঁ, আমি বাৰে বাৰে চেষ্টা কৰিব লাগে, যাতে সেই কামটো কৰিব পাৰোঁ। বুজি পাইছা? তো মাইনাহঁত, যদি তোমালোকৰ মোৰ সাধুটো ভাল লাগিছে, তেনেহ'লে লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা, লাইক কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। বাই বাই।